বছৰৰ মূৰত আজি এনিশা মানে মোৰ কলিজাজনীক লগ পাই অতি আনন্দিত হৈছোঁ। এইকাৰণেই যে তেওঁ এটা বৰ সুন্দৰ এখন ঘৰ পালে, বৰ মৰমীয়াল এগৰাকী শাহুমা পালে, বৰ মৰম লগা এটা মোৰ জোঁৱাই মানে তেওঁৰ হাজবেণ্ড পালে। এই কথাটোৱে মোক অতি মানে সুখী কৰিছে আৰু মনতে মানে সুকে খুন্দা মাৰি এইকাৰণেই ধৰিলে যে আজি মৃদুল দুৱৰা যদি জীয়াই থাকিলেহেঁতেন তেখেতে মানে ছোৱালীৰ জোঁৱাইক পাই পেলাই, ছোৱালীৰ শাহুৱেকক পাই পেলাই সঁচাকৈ খুব মানে সুখী হ'লহেঁতেন। কাৰণ তেখেতৰ দৰেই উদাৰ খোলা স্বভাৱৰ মানে খুব মানে হেৰি ফ্ৰী ফ্ৰেংক টাইপ মানে ফেমিলিটো পাই পেলাই তাই খুব সুখী জীৱন অতিবাহিত কৰিছে। এইটো দেখিয়ে মানে মোৰ খুব ভাল লাগিছে। প্ৰথম লগ পোৱা তাইৰ ছবিখন মোৰ মানে চকুৰ আগত ভাহি উঠিছে। তাইও কাহিনীবোৰ কৈ পেলাই আজি খুব হাঁহিছোঁ। পিংক চিকেন খাই খুব ভাল পায় আৰু আমাৰ ঘৰলৈ আহিলে মই মানে কেক এটা নহয় দুটা বনাব লাগে, কিয়নো মোৰকেইটাইও খায়, ল'ৰা ছোৱালীকেইটাইও খায় আৰু তাহাঁতিও মানে খাই খুব ভাল পায়। আৰু এটা কেক মানে অকলে এজনীয়ে খাই দিব পাৰে মানে সেইটো সময়ত, আৰু ইমানেই ভাল পায় মানে কিছুমান ভাল পোৱা বস্তু খুব ভালকৈ খাই দিয়ে আৰু ভাত চাতবোৰ খোৱাত ইণ্টাৰেষ্ট নাই। তাৰপিছত এবাৰ মানে চিকেন বনাওঁতে কি হ'ল, এই কালাৰ দিওঁতে তন্দুৰ কালাৰৰ ঠাইত মানে মই পিংক কালাৰটোকে ভুলতে দি দিলোঁ। মানে ভুলবশতঃ মই তন্দুৰ কালাৰটো ইমান পঢ়ি নাচাই মানে পিংক কালাৰটোকে দি দিলোঁ। আৰু তেতিয়াৰ পৰা মানে তাহাঁতি চিকেনটো খাই ইমানেই ভাল পালে যে তেতিয়াৰ পৰা মানে মোৰ ঘৰলৈ আহিলে, আমাৰ তালৈ আহিলে মানে আৰু তাই পিংক চিকেনহে খাব, মানে বেলেগ চিকেন নাখায়, পিংক চিকেন খায়। সেই কথাটো মানে মোক খুব হাঁহি উঠে, আজিও হাঁহি উঠে। তাহাঁত দুজনী একদম অকণি আছিলে যেতিয়া মই ফাৰ্ষ্ট লগ পাইছিলোঁ, আৰু তেতিয়াৰ পৰাই মানে ইমান ধুনীয়া বগা পুতলা দুজনীক লগ পাই পেলাই মোৰ ছোৱালীও তেতিয়া বৰ ধুনীয়া আছিলে। নিজ ছোৱালীৰ প্ৰতি মোৰ মানে সাংঘাতিক দুৰ্বলতা আছে। আৰু প্ৰথম লগ পোৱাৰ দিনাখনৰ পৰা ইমান ক্ৰেজি আছিলোঁ যে একেবাৰে মোৰ নিজৰ মাকৰ নিচিনা তাহাঁতক মৰম কৰিছিলোঁ মই। তাইৰ বিয়াখন যিহেতু ক'ভিডৰ সময়তে হৈছিল আৰু সেইটো সময়ত যিহেতু মোৰ সৰু দেউতাও আছিল, গতিকে মই মানে আহিব পৰা নাছিলোঁ বিয়ালৈ, যিহেতু বিয়াখন দুলীয়াজানৰ পৰা পাতিছিল। কিন্তু আজি জোঁৱাইকো লগ পালোঁ আৰু তেওঁৰ মানে শাহুৱেককো লগ পালোঁ, খুব আপোন লাগিছে। আৰু তেখেতসকলেও মানে খুব হেঁপাহ দেখুৱাইছে, মোৰ মাহী ঘৰত লগ হ'লোঁ আমি, কিন্তু আহি পেলাই ঘৰত থৈ গৈছেহি মোক তেওঁলোকে, খুব জোৰ কৰিয়েই হেঁপাহ কৰিয়েই আহি ঘৰত থৈ গৈছেহি। তাৰপিছতে আকৌ শাহুৱেক মানে তেখেতকো বাই ভনী যেনেই লাগিল, আৰু তেখেতেও কৈছে যে একেবাৰে দুলীয়াজানলৈ হেনো মোক লৈ যাবলৈ মন গৈছিলে, তেখেতৰ খুবকৈ মাতিছে দুলীয়াজানলৈ। আৰু এখন ঘৰ পালোঁ মই, মোৰ বাই ভনীৰ দৰে তেখেতেও যে ইমান হেঁপাহ কৰিছে তাৰ বাবেও বহুত ভাল লাগিছে মনটো। সুখী হৈ থাকক সদায় তেওঁলোক, আৰু আমাৰ মাজত বন্ধুত্বও আপোনত্বও সদায় জীৱন্ত হৈ থাকক। আজি ঈশ্বৰৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা জনালোঁ